নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ ভাগৱত পাঠলৈ। ওচৰতে ভাগৱত পাঠ হৈছে, সেইবাবে ভাবিলোঁ ৰাতি অলপ টাইম হোৱাৰ বাবে যাওঁ আমি। আহি আমি পালোহি। এয়া দেখিছে আপোনালোকে, আমি গেটৰ সন্মুখত পালোহি। যোনভাগ নামঘৰত হৈছে মেইন গেট ভাগ সেইভাগৰ দিছে সেইপিনে। এইখন মেইন গেট। এয়া আমি মেইন গেট পাই গ'লোহি। আপোনালোকে অলৰেডি দেখিবলৈ পাইছে ভাগৱত পাঠৰ সভা। এয়া আমি গৈ আছোঁ। এয়া দেখিছে আপোনালোকে পালোহি আৰু গৈ পেলাই দেখাই আছোঁ। কি দেখাব পাৰোঁ নাজানো, নামঘৰত মানে কিমান কি ভিডিঅ' কৰিব পাৰোঁ। এয়া আহিয়ে দেখিলোঁ অনন্ত সজ্জাৰ দৃশ্য। ইমান সুন্দৰকৈ মানে সজাই থৈছে। বুলিয় হুচ জানা মহাবল ঈশ্বৰ জ্ঞান কজিতো দেই উপদেশ তাকে দক্ষিণা বুলি নহয় সন্দেহ মুত চিত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰে নাম যজ্ঞ হকি কৈলো ইটো মৰ্ম তাকে বুলি ভাগ্য যিটো জানিলে আমাক শুনা প্ৰাণ সখীয়াহে লাভ বুলি যাক কৃষ্ণ ভাগ্য ক্ষয় হৈ কৰ্ম ধৰ্ম মায়াময় শ্ৰৱণ কীৰ্তন ধৰ্ম পৰম অক্ষয় পুত্ৰ ধন জন লাভ সকলে অখাৰ এতেকে উত্তম লাভ ভকতি আমাৰ সমস্ত ভোকতে আছো মই মহেশ্বৰ জানিয়া ভবাতো কৃপা কৰ যিটো নৰ তাকে বুলি অহকি কৰ মোৰ গুণ নামে জানিবা মহাধৰ তাকে বুলি যেন যিটো লেখে হৰিময় মোক জানি যিটো
আৰু আমি এতিয়া আহি আছোঁ ঘৰলৈ আৰু ইমানতে ভিডিঅ'টো সামৰিবলৈ লৈছোঁ আৰু লগতে দুখনমান ফটো এড কৰি দিছোঁ। ইমান ধুনীয়াকৈ সজাইছে আৰু গৈ পিনি বহুতেই ভাল লাগিলে। ইমান ধুনীয়াকৈ পাঠ কৰিছে, অলপ টাইম শুনিলোঁ আমি আৰু আপোনালোককো বোলো দেখাওঁ বুলি ভিডিঅ'টো ধৰি ৰাখিলোঁ। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।